হাই, মই পুনম দাস মুনু। আজি বোলো অলপ ভৰিখনৰ যত্ন লোৱা হওক। বাৰু ডে 66ৰ পৰা আৰম্ভ কৰোঁ। এয়া ভিটামিন ডি লৈছোঁ, মানে ৰ'দ পোৱাইছোঁ দেই। দুপৰীয়া লাঞ্চত খালোঁ এয়া। আৰু আজি মই বহুত দিনৰ মূৰত চুজি বনাইছোঁ, চুজি চাহ। আৰু এয়া আছিলে ডে 67। এই পিঠাটোক আপোনালোকে কি বুলি কয় ক'বচোন। যোৱা ৰাতিৰ পৰা আজি দুপৰীয়ালৈকে পূৰা খিচিৰি হৈ গৈছে, লাইক মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ নিচিনা। তামোলটিৰ তামোল। বাৰু আচল ভিডিঅ'টিলৈ আহোঁ। এয়া গৰম পানীত 2 চামুচমান নিমখ আৰু অকণমান খোৱা চৌদা লৈছোঁ। তাৰপিছতে এয়া চেম্পু এপেকেট লৈ গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। প্ৰায় 15-20 মিনিটমান সময় মই ভৰিখন পানীত তিয়াই থৈ দিছোঁ। বহুত বেছি ৰিলিফ ফিল হৈছে আৰু এনেদৰে থৈ দিলে আমাৰ লেতেৰাখিনিও ঢিলা হৈ যায়, চাফা কৰিবলৈ সহজ হয়। ইণ্টাৰনেটত বহু দিনৰ পৰা ভিডিঅ'টি দেখিহে আছিলোঁ। এতিয়া মই নেমু টেঙা এটুকুৰত হালধি আৰু কফি পাউডাৰ আৰু কলগেট এইখিনি লৈ ভালদৰে চাফা কৰি লৈছোঁ। আৰু ৰাইজ সঁচা ক'ব গ'লে মই এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ, আগে পিছে কৰা নাই, কিন্তু ভাল ৰিজাল্টে পাইছোঁ। এয়া ব্ৰাছেৰে নখবিলাকো চাফা কৰি লৈছোঁ, যিহেতু লেতেৰাবিলাক লাগি থাকে আৰু এনেকৈ তিয়াই থৈ দিওঁতে ঢিলা হৈ গৈছিলে। লগতে গেৰুহাবিলাকো চাফা কৰিছোঁ। আৰু এয়া সৰু যে চুলিবিলাক থাকে, নোমবিলাক, সেইবিলাকো চাফা কৰি দিছোঁ ৰেজৰ মাৰি কেনে। আৰু এয়া চাওক, ইমান ধুনীয়া এটা ৰিজাল্ট পাইছোঁ। আপোনালোকেও ঠাণ্ডা দিনত সপ্তাহত এবাৰকৈ ইউজ কৰি চাব। বাৰু আজিলৈ আহিছোঁ, বাই।